জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰিম। বিন্দু বিন্দু বুলিলে কোনো দিক প্ৰস্থ বা আকাৰ নথকা এটা ফুট। বহীত যদি আমি এনেকৈ এটা ফুট দিওঁ, এইটো কি বুজাব? এইটো যিটো আমি দিছোঁ এইটো কি বুজাব? বিন্দু বুজাব। বিন্দু মানে হ'ল এটা ফুট। বিন্দুৰ কেৱল অৱস্থানহে থাকে। এইটো হ'ল এটা বিন্দু। এই বিন্দুটোৰ নাম দিছে কি? পি। ঠিক এইটো হ'ল বিন্দু। তাৰপিছত ৰেখাখণ্ড। এতিয়া বিন্দু কাক বোলে আমি বুজি পালোঁ। এতিয়া ৰেখাখণ্ড হ'ল যি দুটা মূৰ বন্ধ। ইয়াত আমি কি কৰিম? এনেকৈ এটা বিন্দু, দুটা বিন্দু লগ লগাওঁ। যদি দুটা বিন্দু লগ লগালে যিডাল ৰেখা পালোঁ সেইটোক কি কোৱা হয়? ৰেখাখণ্ড। এইটো কি হ'ব? ৰেখাখণ্ড। ৰেখাখণ্ডৰ কি হয়? দুইটা মূৰ বন্ধ। ইয়াত বন্ধ হৈ যায় ৰেখাখণ্ডত। ৰেখাখণ্ডৰ কি হয়? আদি আৰু অন্তবিন্দু থাকে। এডাল সৰল ৰেখাৰ যিকোনো অংশকে ৰেখাখণ্ড বুলি ক'ব পাৰি। তাৰমানে এডাল সৰল ৰেখাৰ পৰা আমি যদি এটা পাৰ্ট কাটি লওঁ সেইটোক কি কোৱা হয়? ৰেখাখণ্ড। ৰেখাখণ্ডৰ নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। ইয়াত এ বি ৰেখাখণ্ড বুলি কোৱা হৈছে। তাৰমানে এইটো বন্ধ, এইটো বন্ধ। ৰেখাখণ্ডৰ কি হ'ল? আদি মানে কি? আৰম্ভণি, আৰু অন্ত মানে কি? শেষ। দুইটা বিন্দু আছে। ৰেখাখণ্ডৰ আৰম্ভণি আৰু শেষ বিন্দু দুয়োটাকে একেলগে প্ৰান্ত বিন্দু বুলি কোৱা হয়। সৰল ৰেখা কি? সৰল ৰেখাৰ কি হ'ব? দুইটা মূৰ অসীমলৈ গতি কৰে। সৰল ৰেখা এডাল আমি ৰেখাত টানিলোঁ। এই ৰেখাডালৰ ইফালেও আমাৰ কি হ'ব? আৰু দীঘল হৈ যাব, ইফালেও দীঘল হ'ব। দুইটা মূৰৰ কোনো সীমা নাই। মানে এইটো ছাইডো আমি বঢ়াই যাব পাৰিম, এইটো ছাইডো বঢ়াই যাব পাৰিম। সেইটো কি কোৱা হয়? সৰল ৰেখা। এডাল ৰেখাখণ্ডৰ দুয়োটা মূৰত অসীমলৈ বঢ়াই গৈ থাকিলে সৰল ৰেখা পোৱা যায়। তাৰমানে সৰল ৰেখাৰ কি হয়? নিৰ্দিষ্ট সীমা নাথাকে। দুইটা মূৰ আমি বঢ়াই যাব পাৰোঁ। এইডাল হ'ল সৰল ৰেখা। সৰল ৰেখাত কি হ'ব? ইফালেও বাঢ়ি গৈ থাকিব, ইফালেও বাঢ়ি গৈ থাকিব। গতিকে আমি এনেকৈ টানি পেলাই সৰল ৰেখাত কি কৰোঁ? ইয়াত এনেকৈ কাঠচিন থাকিব। এইটোক কোৱা হ'ব সৰল ৰেখা। দুইটা ছাইডত কাঠচিন দি পেলাই এনেকৈ যিডাল টানিম সেইডাল হ'ল সৰল ৰেখা। এইটো হ'ল ৰেখাখণ্ড। আৰু ৰশ্মি হ'ল কি? এইটো হ'ল সৰল ৰেখা, এইটো হ'ল ৰশ্মি। ৰশ্মি হ'ব কি? এটা মূৰ বন্ধ। এটা মূৰ বন্ধ, আনটো মূৰ অসীমলৈ গতি কৰিব। এইটো মূৰ বন্ধ, এইটো মূৰ অসীমলৈ গতি কৰিলে, বা এইটো মূৰ বন্ধ, ইফালে মানে অসীমলৈ গতি কৰিলে এইটো কি কোৱা হ'ব? এটা মূৰত তেনেকৈ ফুটা বিন্দু থাকিব, আৰু এটা মূৰ কি হ'ব? এনেকৈ কাঠচিন থাকিব। এইটো কি কোৱা হয়? ৰশ্মি কি দিছে? এটা বিন্দুৰ পৰা আৰম্ভ কৰি অসীমলৈ এটা নিৰ্দিষ্ট গৈ থাকিলে ৰশ্মিডাল পোৱা যায়। ৰশ্মি কি হ'ব? এটা মূৰ বন্ধ থাকিব, আনটো মূৰ অসীমলৈ গতি কৰে। এইটো এডাল ৰশ্মি। এইটো মূৰ বন্ধ, এইটো মূৰ অসীমলৈ গতি কৰিছে। এইটো মূৰত কাঠচিন। আকৌ এইটো মূৰ বন্ধ, এইটো মূৰ অসীমলৈ গতি কৰিছে। এইটো হ'ল ৰশ্মি। এইটো এটা আমি বিন্দু আঁকিলোঁ। এই বিন্দুৰ মাজেৰে আমি কিমানডাল সৰল ৰেখা টানিব পাৰিম? এনেকৈ টানিব পাৰিম। এইটো বিন্দুৰ মাজেৰে এনেকৈ দিব পাৰিম, এনেকৈ দিব পাৰিম, এনেকৈ দিব পাৰিম, এনেকৈ দিব পাৰিম। তাৰমানে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কি কৰিব পাৰিম? এইটো বহুত কেইডাল সৰল ৰেখা টানিব পাৰোঁ। তাৰপিছত কি হ'ব? দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এডালহে সৰল ৰেখা টানিব পাৰি। দুটা নিৰ্দিষ্ট বিন্দু হ'লে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে বহুত কেইটা টানিব পাৰি। কিন্তু দুটা যদি হয়, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই দুইটা নিৰ্দিষ্ট বিন্দু, এই দুটাৰ মাজেৰে কি হ'ব? মাত্ৰ এডালহে ৰেখা টানিব পাৰি। দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে এডালহে সৰল ৰেখা অংকন কৰিব পাৰোঁ। তিনিটা বা ততোধিক বিন্দুৰ মাজেৰে এডাল ৰেখা অংকন কৰিব পাৰিলে বিন্দুসমূহক একেৰেখীয় বুলি কোৱা হয়। এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই তিনিটা বিন্দু। এই তিনিটা বিন্দুৰ মাজেৰে যদি আমি এডাল ৰেখা এনেকৈ টানি নিব পাৰি, এইটোত লগা নাই, এনেকৈ লগোৱাকৈ এডাল টানিলোঁ। এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই তিনিটা বিন্দু বা আৰু বিন্দু দিলোঁ এইটোৰ মাজত। এইবিলাক বিন্দু, এই গোটেইকেইটা বিন্দু কি হৈছে? এডাল ৰেখাত গৈছে নাই? গতিকে সেইটোক কি কোৱা হ'ব? একেৰেখীয়। দুডাল বিভিন্ন ৰেখাই মাত্ৰ এটা বিন্দুতহে কটাকটি কৰে। এইটো দুডাল ৰেখাই কি কৰে? কটাকটি কৰা ৰেখা। কটাকটি কৰা ৰেখা মানে কি? এডাল ৰেখা আৰু এডাল ৰেখা ইফালে টানিলোঁ। এই দুডাল ৰেখাই কি কৰিব? এই এটা বিন্দুতে কাটিব, আৰু অন্য বিন্দুত কাটিব নোৱাৰে। যে এই ৰেখাডালে আৰু এই ৰেখাডালে এই এটা বিন্দুতে কাটিব, আৰু ক'ৰবাত লগ নালাগে। তাৰমানে দুডাল ৰেখাই কি কৰে? এটা বিন্দুতহে কাটিব পাৰে। এইটো কটাকটি কৰা ৰেখা কি হ'ব? দুডাল বিভিন্ন ৰেখাই মাত্ৰ এটা বিন্দুতহে কটাকটি কৰে। এটা বিন্দুত মাত্ৰ কাটিব দুডাল ৰেখাই। সমান্তৰাল ৰেখা মানে কি? এডাল ৰেখা, এইডালৰ পৰা সমান দূৰত্বত এডাল ৰেখা। ইয়াৰ পৰা এইখিনিৰ দূৰত্ব যিমান হ'ব, ইয়াৰ পৰা এইখিনিৰ দূৰত্ব একে সমান হ'ব, ইয়াৰ পৰা এইখিনিৰ দূৰত্ব একে সমান হ'ব, ইয়াৰ পৰা এইখিনিৰ দূৰত্ব একে সমান হ'ব। যিমানে আমি ৰেখাডাল ইফালে বঢ়াই যাম, যিমানে ইফালে বঢ়াই যাম, তেনেকৈ দূৰত্বটো সমান থাকিব।
মানে দুইডাল ৰেখাৰ মাজৰ দূৰত্ব, এই দুইডাল ৰেখাৰ মাজৰ দূৰত্বটো কি হ'ব? সমান থাকিব। তাক কোৱা হয় সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখা কেতিয়াও কটাকটি নকৰে, এনেকৈ কটাকটি নকৰিব সমান্তৰাল ৰেখাই। সমান্তৰাল ৰেখাত কি হয়? দুডাল ৰেখাৰ মাজৰ দূৰত্বটো সমান থাকে। দুডাল সমান্তৰাল ৰেখাই কটাকটি নকৰে। তাৰপিছত কি হ'ব? লম্ব ৰেখা। লম্ব ৰেখা হ'ল এইটো। দুডাল ৰেখাই মানে কি হয়? লম্ব, এনেকৈ লম্ব ৰেখা হ'ল এইডাল এডাল ৰেখা, এইডাল এডাল ৰেখা। লম্ব ৰেখা হ'ব কি? দুডাল ৰেখাই কটাকটি কৰিলে আৰু প্ৰতিটো কোণ যদি 90 ডিগ্ৰী হয় বা সমকোণ হয়, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী হ'ব, এইটো কি হ'ব? 90 ডিগ্ৰী। প্ৰতিটো কোণ কি হ'ব? 90 ডিগ্ৰী। ঠিক আছে? প্ৰতিটো কোণ 90 ডিগ্ৰী যদি হয়, 90 ডিগ্ৰী বা সমকোণ, 90 ডিগ্ৰী কি কোৱা হয়? এক সমকোণ। গতিকে এই দুডাল ৰেখাই কটাকটি কৰিলে আৰু দুডাল ৰেখাই কটাকটি কৰিব আৰু প্ৰতিটো কোণ যদি 90 ডিগ্ৰী হয়, তাক কি কোৱা হয়? লম্ব ৰেখা। লম্ব ৰেখাত কি হ'ব? ৰেখা দুডালে কটাকটি কৰি এই প্ৰতিটো কোণ কি হ'ব? 90 ডিগ্ৰী হ'ব। সেইটো কোৱা হ'ব লম্ব ৰেখা। এইকেইটা ভালকৈ বুজি ল'বা। লম্বৰ চিনটো এনেকৈ আমি দিওঁ, লম্ব। এই চিম্বলটোৱে লম্ব বুজায়। গতিকে লম্ব ৰেখা মানে কি? প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব। থেংক ইউ।